একশ্যন ৰিচাৰ্চ অৰ্থাৎ কাৰ্যভিত্তিক গৱেষণাত আমি শিক্ষাৰ্থী এজনে ভুগি থকা বিভিন্ন ধৰণৰ সমস্যা, যেনে তেওঁলোকে আখৰ পঢ়িব নোৱাৰা, লিখিব নোৱাৰা, ইংৰাজী মাতিব নোৱাৰা, ইংৰাজী লিখিব নোৱাৰা বা যোগ বিয়োগ কৰিব নোৱাৰা, হৰণ কৰিব নোৱাৰা, বিভিন্ন ধৰণৰ সমস্যাসমূহৰ বিভিন্ন কাৰণ আৰু ইয়াৰ উপশমৰ বাবে চেষ্টা কৰা হয় আৰু ইয়াৰ কাৰণে এটা পূৰ্ব পৰীক্ষা অনুষ্ঠিত কৰা হয় আৰু সমস্যাসমূহ কেনেধৰণৰ তাৰ গম লোৱা হয় আৰু সমস্যাসমূহ উপশম কৰাৰ কাৰণে তেওঁলোকক আমি গাইড কৰিব লাগে আৰু গাইড কৰা হোৱাৰ পিছত এটা পৰৱৰ্তী পৰীক্ষা অনুষ্ঠিত কৰি তেওঁলোকে কেনেধৰণে ফলাফল লাভ কৰিলে আগৰ তুলনাত অলপ হ'লেও যদি উন্নত হয় তেন্তে কাৰ্যভিত্তিক গৱেষণাটো সফল হোৱা বুলি ক'ব পাৰি। আৰু ইয়াক আগৰ পৰীক্ষাৰ ফলাফল আৰু পিছৰ পৰীক্ষাৰ ফলাফল দণ্ডলেখৰ সহায়ত উপস্থাপন কৰিলে ইয়াক বুজিবলৈ অধিক ভাল হয়। ইয়াত আমি নাম্বাৰৰ ওপৰত তেওঁলোকে ৬ষ্ঠ শ্ৰেণীৰ কেইগৰাকীমান শিক্ষাৰ্থীৰ নাম্বাৰৰ ওপৰত কাৰ্যভিত্তিক গৱেষণা